আজি এটা বিশেষ দিন আৰু লগতে এটা শুভ দিনো। আজি মুকলি হৈছে ৰাজগড় আঞ্চলিক বিহু সন্মিলনৰ অস্থায়ী কাৰ্যালয় আৰু লগতে মুকলি কৰা হ'ব মোৰ ভণ্টিৰ এটি নতুন গীত জোনাক নামৰে এটি নতুন গীত। ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সকলোবিলাক দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। জনাবলৈ বা অতি আনন্দিত হৈছোঁ। আমাৰ ৰাজগড় অঞ্চলৰ এগৰাকী অকুলীয়া নিবাসী চুম্পী সোণোৱালে আজি এই অস্থায়ী কাৰ্যালয়ৰ শুভ মুহূৰ্ততে তেখেতৰ কণ্ঠৰে কণ্ঠদান কৰা এটি জোনাক নামৰ এটি গীত আজি এই অস্থায়ী কাৰ্যালয়ত তেখেতে শুভ মুক্তি দিব বিচাৰিছে আৰু আমি এই শুভ মুক্তি অনুষ্ঠানলৈ আগবাঢ়িব বিচাৰিছোঁ। আৰু আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব বুলি আশা থাকিল। অসমৰ ভণ্টি চুম্পী সোণোৱালে এই বহাগ বিহুৰ প্ৰাকক্ষণত এটি সুন্দৰ গীত অসমৰ ৰাইজলৈ উপহাৰ দিছে। আমি গানটো শুনিলোঁ, খুব ভাল লাগিছে। আশা কৰিছোঁ উঠি অহা নতুন প্ৰজন্মৰ এইগৰাকী শিল্পী আমাৰ সমগ্ৰ তিনিখন মাটিৰ ৰাইজৰ কাৰণে গৌৰৱৰ পৰা এটা শিল্পী। গতিকে তেখেতে যিটো গীত এই বহাগ বিহু প্ৰাকক্ষণত ৰাইজলৈ আগবঢ়াই দিছে, সকলোৱে যাতে গীতটো শুনে আৰু হয়তো ইউটিউব চেনেলত আছে পাইতো ইতিমধ্যে ইউটিউব চেনেলত তেখেতে এই গীতটো আগবঢ়াইছে। সকলোৱে যাতে এই গীতটো শ্বেয়াৰ কৰে আৰু এইগৰাকী কণ্ঠশিল্পীক আগবঢ়াই যোৱাৰ ক্ষেত্ৰত সমগ্ৰ তিনিখাংবাসী ৰাইজ সমগ্ৰ অসমবাসী ৰাইজে সহায় সহযোগিতা কৰিব বুলি আশা কৰিছোঁ। ধন্যবাদ।